back. Go back. Go back. Constitution long live. Long live. Long live. Constitution long live. Long live. Long live. Constitution long live. Long live. Long live. Article 19 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 long live. Long live. Long live. আপুনি এটা আমাৰ ফালৰ পৰা ৰিকুৱেষ্ট আছে কাইণ্ডলি এখন মেমৰেণ্ডাম দি দিয়ক মেমৰেণ্ডাম বহুত দিলো সেইটো বহুত 2024 মেমৰেণ্ডাম দে একেবাৰে UNO ইটালী লগে আমি দিলো UNO লগে আছে ইটালীও দিছে আৰু আপোনালোকক তুৰ্কীও দিছে তুৰ্কী কিন্তু এতিয়া আপোনালোকৰ যিহেতু পাৰ্মিশ্যনটো দিয়া নাই ন ডিসি অফিচৰ নাই আপুনি সেইটোকে কোনটো পাৰবে আৰু আপুনি ৰিপৰ্ট কৰক কি কয় পাৰ্মিশ্যন দিব নালাগে বুলি কোনটো আইনত লিখা আছে মই আজি আপুনি মোক যি কয় ডিমাণ্ডছ মই নিজে নোট ডাউন কৰি লৈ যাম ডিসি বাইদেউ আমি নিজে কথা পাতিম কিন্তু আজিৰ কাৰণে স্যাৰ কাইণ্ডলি ৰিকুৱেষ্ট ডিচিটো মইহে ট্ৰেইনিং দিয়া মইতো তেনেকৈ তাক ট্ৰেইনিং দিয়া নাছিলোঁ মোৰ লগতে তেওঁ এছিষ্টেণ্ট আছিলে মই ট্ৰেইনিং দিছিলোঁ তেওঁ এতিয়াও কৈ থাকে কোনে কমপ্লেইন দিছে এই কমপ্লেইন ৰিপৰ্টটো দিয়ক না আপুনি বাইদেউ আমাৰটো হাত বন্ধা আছে পাৰে বাইদেউ আপুনি এবাৰ ডিসি বাইদেউ আপুনিতো বহুত চিনিয়ৰ মানুহ হয়তো সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ বাইদেউ খবৰ দিছোঁ সেইকাৰণে কাইণ্ডলি আজি কাইণ্ডলি ৰিকুৱেষ্ট কৰিছোঁ বাইদেউ কমপ্লেইন কৰা ৰিপৰ্টটো অৰ্ডাৰ আপোনাক দেখুৱাওক আপোনালোকে অৰ্ডাৰ যিটো মানিছে তেতিয়া কমপ্লেইন ৰিপৰ্টটো আমাক দেখুৱাওক না পাব্লিক আমাৰ অফিচত এখন মেমৰেণ্ডাম দিয়ক বাইদেউ মেমৰেণ্ডাম কেলে দিম আমি মেমৰেণ্ডাম অলৰেডি দি আছে আমি যদি বিচাৰিছে অৰ্ডাৰটো আপোনালোকে যে আজি মিটিং থাকিব নোৱাৰে বিভিন্ন দলৰ বিভিন্ন সংগঠন পাৰ্মিশ্যন লোৱা আছে নেকি কওকচোন আমি যদি RTI মাৰো যদি RTI মাৰো আমাৰ অফিচত নহয় মই এইটো কথা এইটো মই কোৱা নাই নহয় RTI যেতিয়া আমি মাৰো যদি ৰুলছত আছে ৰুল এইটো মই যে ৰুলটো কৈছোঁ টাইমিং কাইণ্ডলি এখন মিটিং আপোনালোকে নহয় এতিয়া আপোনালোকে বিজেপি মিটিং কেনচেল কৰিছে নেকি বিজেপি মিটিং কেনচেল কৰিছে নেকি মইতো পাৰ্টি নহয় তেতিয়াহ'লে তেওঁলোকক পাৰ্মিশ্যন ল'ব লাগিব আপুনি অৰ্ডাৰটো দেখুৱাওক আপোনালোকে অৰ্ডাৰটো দেখুৱাওক তেওঁলোকে যে কমপ্লেইন কৰিছে আপোনালোকক যদি অৰ্ডাৰ লাগে আমিতো পাৰ্মিশ্যনটো নালাগে পাৰ্মিশ্যন যদি আপোনালোকে নিদিয়ে কি কাৰণে নিদিলে আপোনালোকে বিজেপিবিলাক পাৰ্মিশ্যন লৈছে নেকি ইমান মিটিং হৈছে তেওঁলোকে পাৰ্মিশ্যন লৈছে নেকি আমি যিটো এইটো একে কিবা হৈ গ'ল এতিয়া দেই তেওঁলোকক যে পাৰ্মিশ্যন নোহোৱাকৈ যি মিটিং বহিব পাৰে আমাকতো পাৰ্মিশ্যন লাগে এইটো কোনটো ধাৰাত লিখা আছে কোনটো আণ্ডাৰত লিখা আছে এইটো মোক কওক আপোনালোকে যেতিয়া এখন এপ্লিকেশ্যন দিছে তো আমি ইনকুৱাৰী পালোঁ যে ইনকুৱাৰীত কোনোবা মানুহে অবজেকশ্যন দিছে আৰু শুনক না অবজেকশ্যন দিছে তাৰপিছত কিহৰ অবজেকশ্যন দিছে কওকচোন দেখিলোঁ যে আপোনাৰ গাঁওবুঢ়াবিলাকে অবজেকশ্যন দিছে সেই গাঁওবুঢ়া মইহে তেওঁলোকৰ মেমৰেণ্ডাম লিখা মানুহ এইটোতো চাব লাগিব আমি য'ত মানে ল' এণ্ড অৰ্ডাৰ মানে ব্ৰিজ অফ পিচ হ'ব পাৰে আমি নাইতো এতিয়া কোনে এতিয়া ব্ৰিজ অফ পিচ কৰিছে আপোনালোকে কৰিছে আমাৰ আপোনালোকে ডিষ্টাৰ্ব কৰিছে আপোনালোকে ডিষ্টাৰ্ব কৰিছে আমি পিচফুল আছো আমি আমাৰ এগেইনষ্টৰ মানুহ আহিছে নেকি অহা নাইতো আমাৰ এগেইনষ্টৰ মানুহ নাইতো আপোনালোকে আমাৰ এগেইনষ্টত কৰি আছে কি আপোনালোকে চোৰৰ পাৰ্টি নেকি বান্ধা নাই এইটো ডিচিও মোক ধৰা নাই টেলিফোন তেওঁ ভয় খাইছে আপুনি ডিচি মেমৰ লগত এই কথা পাতি আছো নহয় তেওঁ টেলিফোন নধৰে নহয় তেওঁ তেওঁ টেলিফোন নধৰে এতিয়া তেওঁ জানে টেলিফোন নধৰে সেইকাৰণে তেওঁ এলাউ কৰিছে এনেকৈ হয় ডিচিটো আমি জানো নহয় বুলি কয় এইটো ভয় নকৰিব মই কৈ দিম নহয় তেওঁলোকক আপোনাৰ ছাৰ
সাপোৰ্ট কৰা নাই কাকো আমাৰ এগেইনষ্টত মানুহ নাই নহয় ইয়াত আমিতো কাকো এগেইনষ্টটো কৰা নাই আমি কাক against কৰিছো আমি নহ'লে? পাব্লিকৰ সাইডতে আছো আমি কাৰ এগেইনষ্টত কৰিছোঁ কওকচোন নহয় নহয় আপোনালোকে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটৰে যিটো দিছে যে পাৰ্মিশ্যনটো নাই আপোনালোকে সেইটো কাইণ্ডলি একচেপ্ট কৰক আজিৰ কাৰণে নহয় পাৰ্মিশ্যন দৰকাৰ নাই আপুনি এইটো ডিচি বাইদেউৰ লগত ভাল আপুনি নাই সেইকাৰণে ৰিং কৰিছোঁ তোৰ না তেওঁ নধৰে আপুনি কাইণ্ডলি এবাৰ লগ কৰি লওক নহ'লে নাই লগ কৰিবলৈ আৰু লগ কৰি ছাৰ এবাৰ ফেচ পাতিলে ছাৰ ভাল হ'ব কৰি লওঁ আপোনালোকৰ যদি আলোচনা কৰি লওঁ আপোনালোকে থাকিব 1 ঘণ্টাহে ইয়াত কি আমাৰ আমি আকৌ ডকমকা যাব লাগে এতিয়া